ফাউণ্ডেশ্যন লিটাৰেচি এণ্ড নিউমাৰেচিৰ ক্ষেত্ৰত আপোনাৰ বিদ্যালয়খনৰ প্ৰস্তুতি কেনেকুৱা বা আপোনালোক কেনেকৈ আগবাঢ়িছে? নাই, এই ক্ষেত্ৰত আমি গোটেই শিক্ষাগুৰুসকলৰ লগত আমি আলোচনা কৰি আমি কেনেদৰে আমি সকলো ছাত্ৰ ছাত্ৰীকে উচিত ফলাফল অৰ্থাৎ তেওঁলোকে আমি সকলো ক্ষেত্ৰতে বিশেষকৈ সাংখ্যিক জ্ঞান আৰু ভাষাৰ ক্ষেত্ৰত তেওঁলোকে যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে সমানে আগবাঢ়ি যাব পাৰে তাৰ বাবে আমি কেনেধৰণে আমি আগবঢ়াই নিব পাৰোঁ এই বিষয়ে আমি আলোচনা কৰি কিছুমান সিদ্ধান্ত লৈছোঁ। যিখিনি আমাৰ FLN ট্ৰেইনিং কৰা শিক্ষকসকল আছে তেওঁলোকে আমাৰ বাকী শিক্ষকসকলকো এই ক্ষেত্ৰত শিকাই বুজাই লৈছে। আৰু মই ভাবোঁ আমি নিপুণ অসমৰ আৰ্হিত বা নিপুণ অসমৰ যিটো উদ্দেশ্য এই উদ্দেশ্যক আমি FLNৰ যোগেৰে আমি প্ৰতিষ্ঠিত কৰিব পাৰিম বুলি আমি এটা দৃঢ় বিশ্বাস লৈছোঁ। আৰু আমাৰ বিদ্যালয়ে এই ক্ষেত্ৰত সম্পূৰ্ণ আমি কাম আৰম্ভ কৰি দিছোঁ আৰু আমি ইতিমধ্যে কিছু ফলাফলো পাইছোঁ ইয়াৰ। কাৰণ যিসকল ছাত্ৰ ছাত্ৰী আগতে আমাৰ ভাষাৰ ক্ষেত্ৰত বা সাংখ্যিক জ্ঞানৰ ক্ষেত্ৰত কিছু পৰিমাণে পিছপৰা আছিল, আমি দেখিছোঁ যে সেই ছাত্ৰ ছাত্ৰীসকলে এতিয়া কিছু সংখ্যক ছাত্ৰ ছাত্ৰী নোৱাৰিলেও প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে। আৰু মই ভাবোঁ এনেধৰণৰ যদি আমি ট্ৰেইনিঙৰ উচিত ব্যৱহাৰ কৰি আমি প্ৰস্তুতি চলাই যাওঁ তেতিয়াহ'লে বিদ্যালয় এখন নিশ্চয় এখন সফল বিদ্যালয় হ'ব আৰু আমি আমাৰ বিদ্যালয়খনক এখন নিপুণ অসম আৰ্হিত আমি এখন সঠিকভাৱে আগবঢ়াই নিব পৰা বিদ্যালয় হিচাপে গঢ়িম বুলি আমি FLNৰ যোগেৰে আমি আশা কৰিছোঁ।
প্ৰথম শ্ৰেণীলৈ আহিছোঁ। প্ৰথম শ্ৰেণীৰ আমাৰ সপ্তাহ 4ৰ প্ৰথম দিনটোত ব আখৰটোৰ চিনাকিৰ ক্ষেত্ৰত আমি কাম কৰিম। সকলোৱে মোৰ ফালে চোৱা, আমি আজি গান গাম আৰু ডেন্স কৰিম। কোনে কোনে গান গাব ডেন্স কৰিবা? হাত দাঙা। কোনে কোনে গান গাব ডেন্স কৰিবা? সকলোৱে হাত দাঙা। বঢ়িয়া বঢ়িয়া। এটা সকলো উঠি আহা মোৰ ওচৰলৈ। বুলো এনেকে এইফালে আহা তুমি। সকলোৱে একেলগে গামা। বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা। কি গাইছো? গাড়ী মানে গানটো শুনিছা নাই? এইটো জুবিন গাৰ্গৰ গান এটা আছে নহয়, গোৱা একেলগে গাম আমি। বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা। আকৌ গাম। বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা। দেবে তোমালৈ গাবা। কোৱা একেলগে। বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা। মানে এটা হাত দুখন এনেকে দিম, এনেকে দিম। বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা। হয়নে? এটা বগলী নিচিনা উৰি দিম। বগলী কেনেকে উৰে? এনেকে এনেকা। বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা। আৰু কোৱা। বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা। হয়নে? মুখেৰে কোৱা। বনতে বুটলি বিলাগৈ বলা। ইয়াতে বোৱাঘৰৰে কাৰ নাম আছে? আমাৰ নাম আছে নে বোৱাঘৰৰে? তোমাৰ নাম কি? বনজিৎ। নামটো কি? বোৱাঘৰৰে নে? প্ৰথম আখৰটো ব ইয়াৰ নামৰ। ইয়াৰ নাম কি? কি ক'লে তেওঁ? নামটো কি ক'লে? বনজিৎ। আৰু কোনোবা ব আছে নেকি? ব আছে নেকি কোনোবা আৰু? ব কোনোবা আছে নি নাই কোৱা? তোমালোকৰ মাজৰ কোনোবা যদি ব-আখৰৰ আছে, তেতিয়াহ'লে নাই কৈ দিয়া। ন? নামবিলাক কোৱাচোন। বনজিৎ। বনজিতৰ পিছত কি নাম? তোমাৰ নাম কি? উপাসনা। আৰু তোমাৰ নাম? ইয়াৰ নাম আছে বিশ্বজিৎ। আছে দেখোন। বিশ্বজিৎ নে? বিশ্বজিতৰ নাম আছে দেখোন। ব ৱাও। দিয়া হাত দাঙি দিয়া, হাত দাঙি দিয়া। সকলোৱে হাত চাপৰি দিয়া। ব আখৰ হাত দাঙি দিয়া। ব আখৰে হাত দাঙি দিয়া। ব বৰে কি? বিশ্ব বি ন? হা? বিশ্ব পৰিৱেশ। বিশ্ব পৰিৱেশ। হা হা? এনেকে হাত ধুব লাগিব আমি ন? আৰু এটা এতিয়া আৰু কোৱাচোন।
কাৰ দেউতাকৰ নাম বৰে যায় কোৱাচোন কি নাম বিশ্ব আৰু আৰু কি নাম বিপুল দাস বঢ়িয়া আৰু ব আখৰ কোন আছে দেউতাকৰ নাম কাৰ দেউতাকৰ নাম ব আখৰ কি নাম মুন্না হে মুন্না হলে ম হ'ব মুন্না হলে ম হ'ব এতিয়া ব আখৰেৰে এতিয়া বস্তুৰ নাম কোৱাচোন কি বস্তুৰ নাম ব আখৰ কোৱা বৰে বৰফ বৰফ আইচক্ৰীম বৰফ মানে আইচক্ৰীম আৰু হা আইচক্ৰীম খাই পাইছা বৰফ খাই পাইছা হা বটল কোনে কৈছা বটল হাত চাপৰি বঢ়িয়া আৰু কোৱাচোন আৰু কোৱা এটা খেলা বস্তুৰ নাম কোৱা বল এটা খোৱা ফলৰ নাম কোৱা ব আখৰেৰে বাইদেউ কৈছে এইমাত্ৰ হা বগৰী আৰু বিস্কুট আৰু বঢ়িয়া আৰু কোৱাচোন ব আখৰেৰে চুটো কি আকৌ বিস্কুট সেইটো বিস্কুট আৰু কোৱা বেঞ্চ বেঞ্চ গুড আৰু আমাৰ ইয়াত ব আখৰ ক'ত আছে চোৱা বহি আৰু ব আখৰ ক'ত আছে এইটো কোনটো ব আখৰ এইটো ব আখৰ ন কোনটো ব আখৰ বগলী হ'ব ন এই গানটো দেখোন গোটেই ব আখৰ দেখোন বগাকৈ বগলী বহলাই বহিছে চব ব দেখোন তই কি গালা গানটো যে গালা চব ব দেখোন ব'লা এতিয়া ক্লাছৰুমত যাম আজি আমি এটা নতুন বস্তু শিকিম এইটো কি আখৰ ও হয়নে নহয় এই ওটোৰ এডাল কাৰ আছে কাৰ মানে ভেলু কাৰ নহয় কাৰ মানে গাড়ীও নহয় ও কাৰ এইডাল কি কাৰ ও কাৰ এতিয়া আমি ও কাৰ যদি আমি আখৰবিলাকৰ লগত বহাওঁ কি উচ্চাৰণ হয় আমি সেইটো আজি শিকিম হ'ব এইবিলাক কি আখৰ আছে চোৱাচোন কি আখৰ আছে কোৱা পাতা এইবিলাক চাবা
সিদ্ধান্ত ন দু দু হ'ব দু হ'লে দত উকাৰ দু এইটো কি কো হ'ব ইয়াতে কো অ এইটো কি কোৰ ইয়াতে কি হ'ব কোৰ এইখন কি কোদাল কোদালক আমি কি বুলি কওঁ কোৰ বুলি কওঁ ইয়াৰ অটোতো আছে তো আগত কি হ'ব কু কু হ'ব হয়নে নহয় লিখা। কি মৌচাক আমি এতিয়া মৌচাকত কি আছে পঢ়িম এইটো পঢ়িব পাৰিবানে নিজে পঢ়া শিশুসকলে ৰামধেনু দেখিলে ভাল পায় এইখন কি ৰামধেনুৰ গানটো মনত আছেনে তোমালোকক যে মই ৰামধেনুৰ গানটো শিকাইছিলোঁ সেই গীতটো তোমালোক গোটেইকেইজনীয়ে বাইদেউ হাত চাপৰি মাৰিব তোমালোকে গোৱা কোৱা তাৰপিছত 2 নম্বৰত কি আছে এইটো ঘোঁৰাটোৱে ঘাঁহনিলৈ চিকুৰিছে কি ঘোঁৰা এই ঘোঁৰাটোৱে কি কৰি আছে চিকুৰি আছে দৌৰি আছে চেকুৰিছে মানে কি চেকুৰা মানে হ'ল জোৰকৈ দৌৰা হা জোৰকৈ ঘোঁৰাই কেনেকৈ দৌৰে জোৰকৈ দৌৰে হয়নে সেইকাৰণে ঘোঁৰাক কয় ঘোঁৰাই চেকুৰিছে তাৰপিছত কবিতাই ভৰিখনত দুখ পাইছে এই ছোৱালীজনীয়ে ভৰিখনত দুখ পাইছে ছোৱালীজনীৰ নাম কি কবিতা দুখ পালে কি কেনেকুৱাকৈ কয় দুখ পালে কি বুলি কয় দুখ পালো এনেকৈ কয় না তাৰপিছত এইটো কি আছে বগলীয়ে দীঘল দীঘল ঠেং দুখনেৰে জপং জপংকৈ ঘূৰে ফুৰে বগলীয়ে দীঘল দীঘল ঠেং দুখনেৰে জপং জপংকৈ ঘূৰি মাছ বিচাৰি ফুৰে নে এই বগলীটোৱে মাছ বিচাৰি আছে তাৰপিছত ৰিমাই শেৱালি গছৰ তলত তল পৰা শেৱালি ফুল বুটলি আছে ৰিমাই এই বন্ধু দুজনৰ লগত কি কৰিছে শেৱালি গছৰ তলত শেৱালি ফুল বুটলি আছে তাৰপিছত আমি নিত কচৰত কৰিব লাগে আমি নিত মানে সদায় আমি সদায় কচৰত কৰিব লাগে মানে ব্যায়াম কৰিব লাগে তেতিয়া আমাৰ কি হয় শৰীৰটো ভালে থাকে এয়া আমি তৃতীয় শ্ৰেণীৰ অষ্টম সপ্তাহৰ 4 নম্বৰ দিনত আমি আছোঁ কৰা মই যেনেকৈ কৈছিলোঁ সেনেকৈ কৰা
হ'ব তাৰপিছতটোত কৰা আধা অংকত হা আধা অংকত আমি ৰং কৰিম বুজি পাইছানে ধুনিতা আমি কিহত ৰং কৰি আছোঁ কোৱাচোন তুমি আধা অংশ আধা অংকত